नमस्कार मोर नाम श्री आर्तेमास मुर्मू गाँव उपेंद्रपुर आज 25 तारीख 6 माह 2025 जोआ माहत आमी सारक चिरंजीत सारक अनुरोध करिसिलु जे এই उपेंद्रपुर गाँव थका एटा हुरु रास्ता और कालभाट इयाते बहु दिनर पुरा बहु सरकार पार हो गल बीपीएफ सरकार 17 बছर शासन चलाले किन्तु आजिलैके इयाते एटाओ कालभाट दिया नाय एटाओ किबा रास्ता दिया नाय हे गतिके आमी सारक बारंबार अनुरोध करिसिलु जाते এই रास्ताखन बनाय दिए इयाते बहु मानु आछे स्कुल लक लरा छवाली आछे स्कुल अहा जोहा करिबर कारणे बिहेक असुविधार कारणे আজি सारे शुनिसे हे कारणे आमी राज्यर फालर परा अहेक अहेक धन्यवाद जनाइछु आरो लगते आगंत बीटीसी इलेक्शनत आमी सारक जिकाय दिम आरो जिकाय दियार पिছত जिखिनि आधरुआ कामবোৰ আছে যাতে হেবিলাক ভালকৈ কৰিব পাৰে এটো আশা ৰাখি আমাৰ গাঁৱৰ পৰা অহেক অহেক ধন্যবাদ জনাইছো মান কোন গাঁৱৰ মানুহ আপডাউন কৰি ৰাস্তাটো ইয়াতে প্ৰায় 24 খন ঘৰ আছে হেইফালে 24 খন ঘৰৰ মানুহ এইফালে অহা যোৱা কৰে আৰু লগতে এই ৰাস্তা দি বজাৰত অহা যোৱা কৰে ব্লেক ৰাস্তাটো হেইফালে সুইচ গেট আছে বহু দূৰ হয় ইয়াতে নদীত পাৰ হয় যায় এইফালে আহিবলা হয় হেতুৰ কাৰণে মানে কিমান বছৰ পৰা এনেকা হৈ আছে মোটামুটি এইটো 75 বছৰ হৈ গল বনোৱা নাই কিন্তু দুৰ্ভাগ্য কথা এতিয়া যোৱা মাহত বহিলো সাৰৰ লগত যে আমাৰ গাঁৱত আহি আমি দুখ বেদনা প্ৰকাশ কৰিলো যে সাৰক এনেকুৱা এনেকুৱা আমাৰ ৰাস্তাখিনি বনাই দিয়ক ইয়াতে কালভাট ভাঙা সিঙা হলেও বা কৰবা যদি ভাল যদি পায় আনি দিয়ক আৰু বনাই দিয়ক আমি এইটো অনুৰোধ কৰিছিলো আজি শুনিছে বনাই দিছে সাৰে কোনে বনাই দিছে চিৰঞ্জিত সাৰে সোশ্যাল ওয়ার্কার